সো বন্ধুসকল কি খবৰ আপোনালোকৰ আজি মই এই ভিডিঅ'টোত কম যে আপুনি অচিনাকি ছোৱালী এজনীৰ লগত কেনেকৈ মেছেজ কৰিব বা কেনেকৈ এই চিনাকি হ'ব হোৱাটছআপতে বা ফেচবুকতে হওক মই বৰ্তমান হোৱাটছআপত কৰি দেখাম মই লগৰ এজনৰ পৰা এই ছোৱালীজনীৰ নাম্বাৰটো ল'লো ছোৱালীজনীৰ নামটো হ'ল ৰিয়া সো মেছেজ কৰোঁ আহক ভিডিঅ'টো শেষলৈকে চাব জানিবলৈ বুজিবলৈ সো মই প্ৰথম দিলোঁ হাই তাই দিলে হেল্ল' তাই ক'লে কি হ'ল মোৰ নম্বৰ ক'ত পালা মই ফাৰ্ষ্ট ট্ৰিক আৰম্ভ কৰি দিলোঁ ইয়াতে যদি মই নিজৰ নামটো দি দিওঁ বা যিকোনো এটা নাম দি দিওঁ তাই চিন কৰি দিব বা ব্লক কৰি দিব এই মেছেজৰ ৰিপ্লাই নিদিয়ে সো মই ক'লোঁ যে এইটো নম্বৰ ৰাকেশৰ আছিলে লাষ্ট 1 year তুমি ৰাকেশ নহয় নেকি তাই ক'লে নহয় এতিয়া মোৰ হয় লাষ্ট 2 মাহৰ পৰা তাৰপিছত মই ক'লোঁ হয় নেকি তাৰপিছত মই ক'লোঁ ষ্টাৰ্টৰ পৰা গালি কৰিব খুজিছিলোঁ বাচি গ'লোঁ তাৰপিছত তাই ক'লে কিয় বহুত দিন মেছেজ কৰা নাই যে সি তাৰপিছত তাই ক'লে ব্লক কৰিলোঁ হয় লগে লগে তাই ক'লে তাই সেনেকৈ ক'লে মই দিলোঁ হাই মই যদি ক'লে তুমি কি কৰা তাই ক'লে কিয় ক'ম মই ক'লোঁ কাৰণ মই সুধিছোঁ তোমাক তাই ক'লে কোন হয় তুমি মোক এইটো সুধিবলৈ বাপৰে তাৰপিছত মই দিলোঁ এতিয়া কোনো নহয় কিন্তু বহুত সোনকালে হৈ যাব তাই ক'লে কি হৈ যাব মই ক'লোঁ 10 year তাই ক'লে বা ইমান কনফিডেঞ্চ আছে তাৰপিছত মই দিলোঁ যেতিয়া ক্লাছ 5ত লাভ হৈছিলে তেতিয়াৰ পৰা তাই ক'লে সৰুৰ পৰাই প্ৰেমিক মানে তুমি তাৰপিছত মই ক'লোঁ হয় আচ্ছা কি কৰা তুমি তাৰপিছত মই ক'লোঁ এষ্ট্ৰলজাৰ হয় ছোৱালীৰ ফিউচাৰ পাওঁ তাৰপিছত তাই ক'লে মোৰ ফিউচাৰটো কৈ দিয়াচোন তাৰপিছত মই ক'লোঁ তোমাৰ ফিউচাৰত লিখা আছে তুমি অতি সোনকালে বিয়া এটা পাবা স্মাৰ্ট চাই তাই ক'লে বা হয় নেকি মোৰ তেনেকুৱা নালাগে তাই সেনেকৈ ক'লে মই ক'লোঁ কোনো কথা নাই 2-3 দিনত তেনেকুৱা লাগিব তাই ক'লে দেখা যাব আৰু এইবিলাকৰ বাহিৰে কি কৰা তুমি মই ক'লোঁ কলেজ যাওঁ তুমি কি কৰা তাই ক'লে ময়ো কলেজ যাওঁ আৰু পাৰ্ট টাইম জব কৰোঁ তাৰপিছত মই ক'লোঁ চোৱা কিমান চিমিলাৰিটিজ আছে দুয়োৰে মাজত তাই ক'লে কনফিডেণ্ট হ'ব পাৰে মই ক'লোঁ এই কনফিডেঞ্চ তোমাৰ ডেষ্টিনি হ'ব তাই ক'লে আহে তোমাৰ কথা তাৰপিছত মই ক'লোঁ ঠিক আছে থৈ দিলোঁ তাই ক'লে তোমাৰ জিএফৰ নাম কি বাপৰে বাপ ডাইৰেক্ট সুধি দিলে কিয় বা তাৰপিছত মই ক'লোঁ বা মোৰ জিএফক লৈ ইমান ইণ্টাৰেষ্ট যে তোমাৰ তাৰপিছত তাই ক'লে হ'ব নালাগে ক'ব তাৰপিছত মই ক'লোঁ জিএফ নাই কিন্তু বহুত সোনকালে হ'ব এটা তাৰপিছত তাই ক'লে লজিক বহুত দীঘল কিন্তু ইমান ফাল্টু কথা ক'ৰ পৰা কোৱা মই ক'লোঁ বহুত টান ক'বলৈ কিন্তু এতিয়া প্ৰেক্টিচ হৈ গৈছে তুমি যদি কোৱা তোমাকো শিকাই দিম তাই ক'লে ন' থেংক তাৰপিছত মই ক'লোঁ অ'কে জি তাৰপিছত তাই ক'লে হোৱাট অ'কে তাৰপিছত মই ক'লোঁ নট অ'কে তাই ক'লে কি নট অ'কে তাৰপিছত মই ক'লোঁ চোৱা এতিয়াৰ পৰা তুমি ফাল্টু কথা ক'বলৈ লাহে লাহে শিকিলে তাৰপিছত তাই ক'লে মোৰো তেনেকুৱাই লাগিছে বেছি টাইম তোমাৰ লগত মেছেজ কৰিলে পাগল হৈ যাম আৰে বা মোৰ এনেকুৱা ভাব আহিছিল যে ভাই মুজে মাৰো তাৰপিছত মই দিলোঁ সেইটো পাগল নহয় দিবা নোহোৱা বুলি কয় তাই হাই মই যে দিছোঁ তাৰপিছত মই কিবা এটা দিব লাগিল তাৰপিছত মই দিলোঁ আৰু তোমাৰ কপাল ভাল যে তুমি মোৰ লগত মেছেজ কৰি আছা তাই ক'লে কিয় তুমি ব্ৰিটেইনৰ প্ৰিন্স নেকি বাপৰে বাপ কিমানলৈকে ভাবিছে তাৰপিছত মই ক'লোঁ নহয় ইণ্ডিয়াৰ তাৰপিছত মই সুধিলোঁ বাইদেউ মোৰ বিষয়ে কি ভাবা মোৰ লগত মেছেজ কৰি তাই ক'লে অলপ তুমি হাৰামি টাইপৰ আছা চালু আছা আৰু অলপ ফানি আছা মই ক'লোঁ আৰে বা এতিয়াৰ পৰা মোৰ কথা ভাবিছা তাৰপিছত তাই ক'লে নহয় এনেকুৱা কথা নহয় তাৰপিছত মই দিলোঁ ইফ ইউ ডোন্ট মাইণ্ড তোমাৰ লগত এটা কথা সুধিব আছিলে তাৰপিছত তাই ক'লে কি কোৱা তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছে নেকি তাই ক'লে যদি থাকিলে হয় তোমাৰ লগত টাইম পাছ কৰিলে হয় নেকি এইটো মেছেজ নাই বেহুচ কৰি দিছে তাৰপিছত মই ক'লোঁ বা বেলেগ ক'লা দেই তাৰপিছত মই দিলোঁ মেৰা বয়ফ্ৰেণ্ড তু মেৰি গাৰ্লফ্ৰেণ্ড তু মেনে কেন্দি না তাৰপিছত ক'লোঁ কেনেকুৱা লাগিছে গানটো
তাই ক'লে বহুত বেকাৰ কিন্তু সুধা ষ্টাইলটো ভাল বুজি পাইছে তাই তুমি কিন্তু বিন্দাছ ল'ৰা লাইফত একো টেনশ্যনেই নাই তোমাৰ তাৰপিছত মই ক'লোঁ তেনেকুৱা নহয় বাছ শ্ব' নকৰোঁ মই ক'লোঁ তাৰপিছত তাই ক'লে কি টেনশ্যন তোমাৰ তাৰপিছত মই ক'লোঁ GF এটা লাগে নতুন তাৰপিছত তাই ক'লে এইটো কিবা টেনশ্যন নেকি কিয় পুৰণাটোৰ কি হ'ল তাৰপিছত মই ক'লোঁ বাদ দিয়া তাইৰ কথা তাৰপিছত তাই ক'লে কিয় বাদ দিব লাগে তাৰপিছত তাই ক'লে কাৰণ মই ক'লোঁ কাৰণ কৈছোঁ তাৰপিছত তাই ক'লে কোন হয় তুমি তাৰপিছত মই দিলোঁ ফ্ৰেণ্ড দোস্ত ইয়াৰ তাৰপিছত তাই দিলে যদি ফ্ৰেণ্ড হয় কোৱা বন্ধুসকল ইয়াৰ পৰা ভিডিঅ'টো মই হেৰি কৰি দিছোঁ বন্ধ কৰিছোঁ কাৰণ আপোনালোকৰো বৰিং লাগি যাব চ' ছেকেণ্ড পাৰ্ট চাবলৈ যদি আপোনালোকৰ ছেকেণ্ড পাৰ্ট চাবলৈ মন যায় তেতিয়াহ'লে মোক কমেণ্টৰ জৰিয়তে ক'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এটা সৰু কথা শ্বেয়াৰ এটা কৰি দিব প্লিজ আপোনালোকৰ এটা শ্বেয়াৰে মোক বহুত সকাহ দিয়ে এটা লাইকে মোক বহুত সকাহ দিয়ে চ' থেংক ইউ ছ' মাছ